जिसे डिसेम्बराव सा 11 बिलटिनि बिर जोहोलावफोरा मुंख्लं जादोंमोन। बाक्सा जिल्लानि रुपुहिनि हांसारायाव मोनसे खास्रि बिस्रि बुथारनाय जाथाय जादोंमोन। उदखारफोरनि खास्रि बिस्रि गाग्लोबनायाव जिउ गोमादोंमोन बर' लिबारेशन टाइगार फोर्स सुंदयै बिलटिनि सा 11 दैदेनगिरिया। सा 11 मुंख्लं जानाया 25 बोसोर आबुं जाबाय। सा 11 मुंख्लं जानायफोरखौ गोसोखांनानै खुंनाय जादों मुंख्लं साननि रुफाथि मायथाइ फालिथाय। बाक्सा जिल्लानि रुपुहिनि हांसारायाव साननैनि हाबाफारिजों खुंनाय जादों। रुफाथि मायथाइ फालिथायनि जोबथा सानखालि फुंनि हाबाफारियाव फिलफिरा बिरहोनाय, मुंख्लं बावनाय बायदि हाबाफारि लानाय जादों। सा 11 मुंख्लंफोरखौ नखरजों लोगोसे गुबुन गुबुन दोलो आफादफोरा मुंख्लं खाम्फायाव बिबार बावो। मख'नो गोनांदि मुंख्लं साननि रुफाथि मायथाइ फालिथायजों लोब्बा लाखिनानै मोनसे गेवलां मेल खुंनाय जादों। गाहाय आलासि महरै बाहागो लादों बिपिएफनि मिरु लाइमोन आफादनि आफादगिरि रिन्जय बर'आ। ইয়াতে 25তম শ্বহীদ দিৱস পালন কৰা হৈছে। 2000 চনত BLT সকলক হত্যা কৰা হৈছিলে আৰু আজি ইয়াৰে আমাৰ দলৰ সকলো নেতৃত্বত এটা শ্বহীদ দিৱস পালন কৰা হৈছে আৰু শ্বহীদসকলক শ্ৰদ্ধা জনাবৰ কাৰণে আমাৰ পাৰ্টিৰ সকলো কেন্দ্ৰ পৰ্যায়ৰ, জিলা পৰ্যায়ৰ বা প্ৰাইমাৰী পৰ্যায়ৰ সকলো নেতাসকলে আৰু লগতে ৰাইজ ইয়াতে উপস্থিত আছে আৰু আমি এইটোৱে মানে শ্বহীদসকলক সন্মান জনাটো আমাৰ সকলোৰে দায়িত্ব আৰু শ্বহীদসকলৰ বিনিময়তে ব্ৰিটিছি সৃষ্টি হৈছে। শ্বহীদ তেওঁলোকে যদি নিজৰ মানে আত্মা প্ৰাণ আহুতি নিদিলেহেঁতেন আজি মানে ব্ৰিটিছি সৃষ্টি নহ'লেহেঁতেন। চ' তেখেতসকলৰ ব্ৰিটিছি সৃষ্টি কৰাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে। তেখেতসকলক আমি জীৱিত থকা মানুহখিনি সদায় মানে সন্মান জনাব লাগিব। চ' ইয়াৰ কাৰণে আজি প্ৰত্যেক বছৰে আমাৰ ৰূপহীৰ আমাৰ একাংশ নেতৃবৃন্দসকলে শ্বহীদ দিৱস তেওঁলোকে পালন কৰি আহিছে আৰু আজি ইয়াৰে মানে 25তম শ্বহীদ দিৱস তেওঁলোকে পালন কৰি আছে। প্ৰস্তুতি অলৰেডি সম্পূৰ্ণ হৈছে। সকলো ধৰণৰ প্ৰস্তুতি ৰাজনৈতিকভাৱে যি ধৰণে আমি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাব লাগে, আমাৰ BPF দল হিচাপে লগতে আমাৰ লগত BJP আছে, বৰ্তমান এলায়েন্স চৰকাৰ চলি আছে। দুইটা দলে একেলগে আমি মানে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে যি ধৰণে প্ৰস্তুতি চলাব লাগে সকলো কাম কাজবিলাক এতিয়া মানে চলি আছে। আমি সম্পূৰ্ণ মানে তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান সভাটো আমি ডিচেম্বৰ শেষৰ পৰা আমি আৰম্ভ কৰিম। আপোনালোকে নতুন বছৰত দেখা পাব BPFৰ ডাঙৰ ডাঙৰ মিটিং, ৰেলী, বিভিন্ন ধৰণৰ কাম কাজবিলাক আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে বিৰোধী দলে সদায় সমালোচনা কৰা আপোনালোকে শুনি আছে যে আমাৰ মানে যুৱক যুৱতীৰ সংস্থাপনৰ নামত 100 কোটি টকা দিয়াৰ যি কথা, আজি UPPLৰ একাংশ নেতাই আমাক মানে ব্যৰ্থ হ'বলৈ কৈ আছে। অলৰেডি আমাৰ প্ৰস্তুতি মানে ৰেডি হৈছে। আমি চেক বিতৰণ কৰিম। আমাৰ যুৱকসকলৰ 100 কোটি টকা আমি জানুৱাৰী শেষৰ মাঘ বিহুৰ পিছৰ পৰাই আমি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ইয়াৰ লগে লগে প্ৰত্যেক সমষ্টিত মানে 833টা আত্মসহায় গ্ৰুপবিলাকক আমি পইচা দিবলৈ ৰেডি কৰিছোঁ। 833টা আৰু ইয়াৰ পিছত মানে আমাৰ যিসকল মানে দুখীয়া দৰিদ্ৰ খাটি খোৱা মানুহসকল আছে প্ৰত্যেকজনৰ 10,000 টকা দিয়া হ'ব IBSৰ নামত। যিবিলাক মানে দিন হাজিৰা কৰে, ৰিক্সা চলায়, যিসকলে খুব মানে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে, যিসকলে মানে সদায় মানে দিন হাজিৰা কৰি খায়, তেনেকুৱা ব্যক্তিসকলক আমি এটা সমষ্টিত 1250 জন প্ৰত্যেক বছৰে মানে আমি দুখীয়া দৰিদ্ৰৰ নামত 10,000 টকাকৈ আৰ্থিক অনুদান দিয়া হ'ব আৰু ইয়াৰ পিছতে আমাৰ নতুন চৰকাৰে জানুৱাৰী মাহত যিসকলে মানে টেট পাছ কৰিলে, টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। 972 জন আমাৰ BTC অঞ্চলৰ বিভিন্ন মানে বিদ্যালয়সমূহত মানে টেট শিক্ষক মানে খালী হৈ আছে। আমি টেট পৰীক্ষাৰ মানে পাছ কৰা কোৱালিফাইড ল'ৰা ছোৱালীক মানে নিযুক্তি দিয়াৰ মানে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। ভেঞ্চাৰ স্কুলৰ কথাটো মানে বহুত টেকনিকেল কথাবিলাক সোমাই আছে। আমাৰ অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ লগত আলোচনা কৰি আমাৰ যিমানখিনি ভেঞ্চাৰ স্কুলৰ শিক্ষকসকল আছে তেখেতসকলৰ চাকৰি কেনেকৈ নিয়মীকৰণ কৰিব পাৰে আৰু ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন লগতে ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এক্ট লগতে কলেজ মানে ই এগত কি আছে সকলো কথাবিলাক মানে চৰকাৰে ইয়াক মানে তেখেতসকলৰ মানে চাকৰি নিয়মীকৰণ কৰিবৰ কাৰণে এইটো মানে পদক্ষেপ গ্ৰহণ কৰা হ'ব।